হেল্ল' এভৰিৱান, মই ভনিতা অন্য এটি ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি দিনৰ সাজ মোৰ ৰেডি হৈ গ'ল। সৰু আলু ভাজি, তাৰপিছত সৰু আলু ভজাৰ পিছত মই এয়া মাছ বাচিব লৈছোঁ। ভাঙন মাছৰ সৈতে আজি টেঙাৰ জোল বনাম। তো মই মাছখিনি প্ৰথমতে চাফা কৰি লৈছোঁ। এনেকৈ চাফা কৰি লৈ এয়া ভাজি লৈছোঁ। ভাজি উঠাৰ পিছত এয়া মই টেঙাৰ জোলখন বনাইছোঁ। তাত অকণমান আলু দুটামান কাটি দিছোঁ বইল কৰি লৈ কিনে। তাৰপিছত পিটিকি দিয়া নাই, আলুটো মই বেছি নাখাওঁ কাৰণে। আৰু টেঙাৰ আঞ্জাটো মই কেনেকৈ বনাইছোঁ মই দেখুওৱা নাই। আৰু যদি আপোনালোকক ৰেচিপিটো লাগে নিশ্চয় জনাব। সকলোৰ ওচৰতে মই টেঙাৰ জোলৰ ৰেচিপিটো লৈ আহিম। আৰু মোৰ ভিডিঅ'টো কেনেকুৱা লাগিছে সকলোৱে জনাব। থেংক ইউ।